কিয় জলালো তোমাৰ চিতাৰ অগনি। নিশা নিৰ্জনতাত গভীৰ হয় আন্ধাৰ। আন্ধাৰত বাটৰুৱাই বিচাৰি ফুৰে জোনাক। আন্ধাৰত মই খেপিয়াই ফুৰো তোমাক। ৰিপ ৰিপকৈ হৃদয়ত বাজি উঠে শূন্যতাৰ গান। পোৱা নোপোৱাৰ মান আৰু স্বাভিমান। যি হাতেৰে তোমাক স্পৰ্শ কৰিছিলোঁ, সেই হাতেৰে তোমাৰ চেঁচা শৰীৰত আঁকি দিছিলোঁ মাহ হালধিৰ শেষৰ ৰং। শুভ্ৰতাৰ আৱেশত কোমল হৃদয়খনক কঠিন শিললৈ ৰূপান্তৰ কৰি অনিচ্ছা সত্ত্বেও জ্বলাইছিলোঁ একুৰা জুই। যি জুয়ে দহিছিল মোৰ মনক, যি জুয়ে দহিছিল মোৰ আত্মাক। নাজানো সেয়া ধৰ্ম নে কৰ্ম নে অভিশাপ আছিল। নাজানো সেয়া পাপ নে পুণ্য আছিল। আজিও সেই জুইতে দগ্ধ মোৰ মন আৰু আত্মা। যাৰ আবেষ্টনীত ৯ মাহ ৯ দিন ধাৰণ কৰিছিল, যাৰ আচলত ধৰি জীৱনৰ বাট বুলিছিল, যাৰ অন্তিম চেঁচা পৰশৰ অনুভৱত আজিও মাজনিশা বাৰে বাৰে নিজকে নিজে প্ৰশ্ন কৰোঁ, কিয় জ্বলালো তোমাৰ চিতাৰ অগনি।